আজি বহুত কিবা কিবি মিক্স কৰি জ্বলা চানা খাবলৈ খুব বেছি মন গৈ আছিল আৰু মন যোৱা বস্তুটোতো খাবই লাগিব ন। এইটো ভাবিয়ে দোকানৰ পৰা মই সকলোখিনি বস্তু বজাৰ কৰি আনিলো আৰু এয়া বুটখিনি যে দেখিছে বুটখিনি মই ৰাতিপুৱা তিয়াই থৈ দিছিলো দেই। আৰু এনেকুৱা মিক্স চানাবোৰত মানে বিলাহীটো দিলে খুব বেছি খাই ভাল লাগে, সেইটো কাৰণে মই এতিয়া বিলাহী পিঁয়াজ এইবোৰ কাটি ললো আৰু চানাত দিবলৈ অনা চিপছ এডোখৰ মনে মনে খাই দিলো। আৰু মোৰ এই চানাখিনিত মিমি চিপছ মটৰ এইবোৰতো এড কৰিছো, লগতে মুড়িও এড কৰি দিছো, মানে মুড়ি দিলেও খাবলৈ খুব বেছি ভাল লাগে। আৰু এই চানাত নেমু টেঙা দিলে খুব বেছি খাই ভাল লাগে, কিন্তু আমাৰ এতিয়া নেমু নাই, সেইটো কাৰণে আমি এইটো দিব নোৱাৰিলো। যদি আপোনালোকে খায় তেনেহ'লে নেমুটো দি খাব দেই, বহুত বেছি সোৱাদ লাগে খাবলৈ। আৰু দেখিছেনে মই মিমিত অহা মছলা দুটাও এড কৰি দিছোঁ, এই মছলাকেইটা দিলেও মানে সোৱাদটো খুব বেছি ভাল লাগে। চব দি হোৱাৰ পাছতে মই এতিয়া চানাটো মিক্স কৰি দিছোঁ, আৰু চানাটো খাবলৈ হ'লে চাহ লাগিব আৰু চাহৰ লগত এই চানাটো খাবলৈ খুব বেছি ভাল লাগে, সেইটো কাৰণে মই এতিয়া লাল চাহ পাতি দিলোঁ গেছতে। আৰু মই চানাটো অকণমান টেষ্ট কৰি খাই চালোঁ, ৱাও সঁচাকৈ ইমান ধুনীয়া লাগিছে নহয়। আৰু মই খালেতো নহ'ব, এইফালেও টেষ্ট কৰিব দিব লাগিব। কেনেকুৱা লাগিছে? মজা আছে দেই, চাহৰ লগত ভাল লাগিছে, বেছি ভাল লাগিছে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ এটা ফ'ল' কৰি দিব দেই। বাই বাই।